নমস্কাৰ, মই ৰাতুল কুমাৰ। আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জনমভূমি ফেক্স, আৰু এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি কিছুমান বিৰল ফটো লৈ আহিছোঁ, যিকেইখন চাই আপোনালোকে নিশ্চয় ভাল পাব। যেতিয়া বাংলাদেশত ৱাৰ হৈছিল, সেই সময়ত পাকিস্তানী সেনাবিলাকে আমাৰ হিন্দু মানুহৰ ওপৰত বহুতো অত্যাচাৰ কৰিছিল, আৰু তেওঁলোকে কোন হিন্দু কোন মুছলমান কেনেকৈ বাছি উলিয়াব, আৰু বাছি উলিয়াবৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু সেই ব্যৱস্থাটো আছিল প্ৰতিজন মানুহৰে লিংগ পৰীক্ষা কৰা। আৰু লিংগ পৰীক্ষা কৰি তেওঁলোকে কোন হিন্দু কোন মুছলমান এইবোৰ বিভাজন কৰিছিল। আৰু আপোনালোকে এই ফটোখন চাওক। এইবাৰ আমি আহিছোঁ গুগলৰ বিষয়ে। গুগলৰ কিছুমান নজনা তথ্য আপোনালোকক দিব আমি প্ৰয়াস কৰিছোঁ। গুগল যিহেতু এটা চাৰ্চ ইঞ্জিন হয়, সেয়েহে গুগলত আমি বিভিন্ন ধৰণৰ বস্তু চাওঁ, বহুতে বহুত বস্তু বিচাৰে। আৰু আপোনালোকৰ জানিবলৈ মন নাযায়নে গুগল প্ৰথম অৱস্থাত কেনেকুৱা আছিল, প্ৰথম প্ৰতিষ্ঠাপক দলটো কোন আছিল বা কেনেকুৱা আছিল? গতিকে আপোনালোকক এইখিনি জনাবলৈ আমি এখন ফটো লৈ আহিছোঁ। এইখন তাৰ প্ৰথম ফটোখন। এইবাৰ আমি জাতিৰ পিতা মহাত্মা গান্ধী আৰু চাৰ্লি চেপলিনৰ কিছু তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আমি সকলোৱে জাতিৰ পিতা মহাত্মা গান্ধীক জানো। তাৰ বাহিৰে চাৰ্লি চেপলিন হ'ল এজন বিখ্যাত কমেডিয়ান, তেওঁকো আমি সকলোৱে জানো। গতিকে তেওঁলোক মহান সৃষ্টিকৰ্তাৰ এখন ফটো আমি আপোনালোকলৈ লৈ আহিছোঁ। আৰু সেই ফটোখন এইখন। মাইক্ৰ'ছফ্ট এটা ছফ্টৱেৰ, আৰু যিটো নেকি আমি কম্পিউটাৰত ব্যৱহাৰ কৰোঁ, আৰু তাৰ জনক হ'ল বিল গেটছ। আৰু এই বিল গেটছেই পৃথিৱীৰ সৰ্বোচ্চ ধনী ব্যক্তি আছিল 3 বছৰৰ কাৰণে। একেৰাহে 3 বছৰ তেওঁ ধনী ব্যক্তি আছিল, আৰু তেওঁ এটা সময়ত এৰেষ্ট হ'বলগীয়া হৈছিল। উইদাউট লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলোৱাৰ বাবে তেওঁক এৰেষ্ট কৰা হৈছিল। আৰু এৰেষ্ট কৰাৰ সময়ৰ এখন ফটো আমি আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। সেই ফটোখন এইখন। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ কথা আমি সকলোৱে জানো। বৰ্তমান সময়ত তেওঁ বাকী দেশবোৰৰ সৈতে ভাল মিত্ৰতা নাই। তেওঁৰ সৰুকালি এখন ফটো, আৰু যিখন ফটোতে নেকি তেওঁৰ বিদেশী বন্ধুসকলৰ লগত থাকি ভাল পোৱা নাছিল, সেই ফটোখন আমি দেখুৱাবলৈ লৈছোঁ। এই ফটোখনত যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে, তেনেহ'লে দেখা পাব যে তেওঁলোকৰ লগত থাকি তেওঁ আনহেপি ফিল কৰিছে। গতিকে এই ফটোখনৰ পৰাই গম পোৱা যায় যে সৰুৰে পৰাই তেওঁৰ এই গুণটো আছে। আমেৰিকাৰ এখন চহৰ হ'ল নিউয়ৰ্ক, আৰু তাত এটা সময়ত প্ৰতিজন বাসিন্দাই টুপি পিন্ধি ঘূৰি ফুৰিছিল। আৰু সেই চনটো আছিল 1939 চন। আৰু আপোনালোকে যদি এই ফটোখন চাই, তেতিয়াহ'লে গোটেইখিনি কথা লক্ষ্য কৰিব পাৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কথা আমি সকলোৱে জানো। তেওঁৰ ডেকা অৱস্থাত কেনেকুৱা আছিল আমাৰ জানিবলৈ মন নাযায়নে? এইখন হ'ল সেইখন ফটো, যিখন নেকি তেওঁ ডেকা সময়ত উঠা ফটো আছে। 1945 চনৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত যেতিয়া আমেৰিকান সৈন্যসকলে ঘৰলৈ উভতিছিল, তেতিয়া তেওঁলোকে এখন জাহাজতেই গোটেই সৈন্যবিলাক কেনেকৈ আহিছিল আপোনালোকৰ চাবলৈ মন নাযায়নে বাৰু? এইখন ফটো চাওক, সেই সময়ৰ ফটো। তেওঁলোক কিমান কষ্টৰে ঘৰলৈ উভতি আহিছিল। সকল আজিলৈ ইমানতে এৰিছোঁ। আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। জয় আহক।